হে দোস্ত খতম 2022 বলক অস্তিত্ব ভায়ে 2022 অস্তিত্ব ব্ৰহ্মপুত্ৰৰ বুকুত তো এয়া হৈছে ব্ৰহ্মপুত্ৰ আহি পালো 2022 শ্ৰদ্ধাঞ্জলি দিব মানে অস্থি ভাব আমাৰ আগত তো এই আগত কলে ভৱনৰ দলক আছে তেজপুৰত আছো মানে তাৰ পৰা যাওঁ তো এটা কথা ভাবিছো সৌ দলকেইটালৈকে দূৰ আছে লগতে আমি ৰিভাৰ ডলফিনো দেখা পাম ব্ৰহ্মপুত্ৰৰ তো যাওঁতে 2022ত মোৰ লগত কি হৈছিল মানে ক'ত গৈছিলোঁ তুই এটা সৰু সৰু ক্লিপ লগাই পিনে 2022ক বিদায় দিওঁ আহক 2022টো মই ষ্টাৰ্ট কৰিছিলোঁ শ্বিলঙৰ পৰা শ্বিলঙত তেতিয়া ডাউকি যাব ওলাইছিলোঁ জুই পুৱাই উই আৰ গোয়িং টু ডাউকি চ' কেন ইউ স্পেল ইট ইন খাচী Inleksha Dauki. What? Ninyaletsa Dauki. তো নিন ডাউকি বুলি কৈ ডাউকিৰ পৰা 2022 আছিল আৰম্ভণি মোৰ কেনেকুৱা জাগাত আছো ৰে আৰু 2022তে আপোনালোকে যি চেনেলটো চাই আছে মোৰ ডিম্পুজ ব্লগ ইয়াত 2 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ হৈছিল বিছলা তো মই মোৰ বিখ্যাত ডাউখন লৈছিলোঁ আৰু কুকিজ ৰেডি কৰিছিলোঁ আৰু 2 মিলিয়নত অকলে Oh my god 2 মিলিয়ন এনেকে চলি আছিল মোৰ 2022 তো সকলো দেখুৱাটো সম্ভৱ নহয় ইয়াত হৈছিল মোৰ 2 মিলিয়ন আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ৰেগুলাৰলি ধৰক উৰুকাত মই বম বাছ কাটি সেই কৰিছিলোঁ 1 মিলিয়ন ভিউ আহিছিল বাপৰে জ্বলাই দিলোঁ 51,000 টকাৰ এখন গামোচা তাৰপিছত পুলিচক লৈ কিবা বস্তুৱে সিহঁৰ ভিডিঅ' বনাইছিলোঁ ডেছ কেমৰ তাৰপিছত নগাঁৱত গৈ ভোটৰ ভিডিঅ' তাৰপিছত এটা হালধীয়া ফুলকবিৰ প্ৰেম এই কিবা এটা দেখাইছিলোঁ মজাকে এয়া কিবা আপি চাইছিলোঁ নাকি এই সৰস্বতী পূজাত ছোৱালী চাইছিলোঁ 30 লাখ টকাৰ BMW বাইকৰ ভিডিঅ' বনাইছিলোঁ নতুন গাড়ী জুবিনদাৰ লগত এটা অদ্ভুত সুৰংগৰ কিবা ভিডিঅ' আৰু তাৰপিছত হয় কাশ্মীৰ গৈছিলোঁ আৰু 2022তে মই প্ৰথমবাৰৰ কাৰণে বৰফ দেখিছিলোঁ আহি এটা চাৰ্জ পালে চাৰ্জটো চাওক এইটো 120 বছৰ পুৰণা চাৰ্জ হয় যিটো গান আছে জি আৰ শ্বাহৰুখ খান আৰু কেটৰিনা নেকি সেই গানটো ইয়াতে শ্বুট হৈছিল আৰু কাশ্মীৰৰ পৰা আহিয়ে মোৰ প্ৰথমটো লগৰ ল'ৰাই আমাক ঠকা দি পিনে বিয়া পাতিছিল প্ৰাঞ্জলৰ বিয়া আছিল আৰু এই কইনাক মই সুধিছিলোঁ কেনে লাগিল বিয়া পাতি কইনা ইংলিছত কৈছিল I'm so nervous. কইনা ইংলিছ কৈছে আৰু বৰ্তমানত মই গৈ আছো তেজপুৰত নদী চাফাৰী কৰিছোঁ অলপমান আৰু আমাৰ অস্থি ভাব 2022ৰ আগত তোৰ এটা কিমান টকা লোকেল ঘূৰিবলৈ এইটো লোকেলটো আমি পাৰ হেড 250 কৈ লওঁ 250 টকা 250 টকা কিমান ঘণ্টা ঘূৰাই এইটো আমি ভোমাগুৰিলৈকে যোৱা যায় ভোমাগুৰি ব্ৰিজ পাৰ হৈ পেলাই আমাৰ যিটো ডলফিন চেণ্টাৰ বুলি কোৱা হয় তালৈকে যোৱা হয় আচ্ছা তো বলক আৰু উভতি যাওঁ 2022ত কি হৈছিল আৰু আমাৰ মাও আহিছে আজি পুৰা লৈ আহিছোঁ সকলোকে জ্ঞানদীপ আহিছে জ্ঞানদীপহঁতৰ মাক আহিছে আমি পুৰা ফেমিলি আজি ফুৰিব আহিছোঁ মানে তো মাটিত প্ৰাঞ্জলৰ বিয়া খাই আকাশত গৈছিলোঁ 2022তে আৰু প্লেইনৰ পৰা জঁপিয়াইছিলোঁ জীৱনত কেতিয়াও নাপাৰোঁ এইটো এক্সপিৰিয়েঞ্চ 2022তে হৈছিল তো মৰাৰ আগদিনালৈকে মই ক'ব পাৰিম যে এটা সময়ত মই এয়াৰপ্লেনৰ পৰা জঁপিয়াইছিলোঁ আৰু সেইটো হৈছিল 2022ত চ' ডুবাইত মই ছেকেণ্ডবাৰ গৈছিলোঁ 2022ত আৰু বহুত কিবা কিবি আচৰিত কাম কৰিছিলোঁ এয়াৰপ্লেনৰ পৰা জঁপিয়া হৈ গ'ল সিংহৰ লগত গৈ ফটো উঠিছিলোঁ কিন্তু কামুৰিব ধৰিছিল এনেকে এইটো মই লাইফত নাপাওঁ কি আছিলে ইমান সহজ নহয় আল আৰব এই পৃথিৱীৰ একমাত্ৰ 7-ষ্টাৰ হোটেল মই আপোনালোকক দেখাইছিলোঁ তাৰপিছত এই যি মুখাবিন্দি যি ডিজে মাৰ্চমেলৰ শ্ব' কেনেকুৱা লেভেলত হয় সেইটো চাইছিলোঁ আৰু দেখাইছিলোঁ একবাৰ আৰু চাওক আৰু বৰ্তমানে প্ৰেজেণ্ট সময়ত গৈয়ে আছোঁ পোৱাই নাই ক'লে পৰা আৰু ডুবাইৰ পৰা আহি প্ৰাক চিনে ৱৰ্টত বম বৰষুণ বিহুৰ বম পাপিৰ লগত বিহুৰ ফটোশ্বুট 6 ঘণ্টাত কলকাতা ঘূৰিও আহিছিলোঁ তাৰপিছত দুৰ্ঘটনা মোৰ এল্টোখনত হৈছিল গৰুডা গা ধুৱাও বিহু নাচি আপাৰ আছাম গৈছিলোঁ এয়া মই মঞ্চত ৱাও চাওক মানুহ হাই আৰু চেপনৰ পৰা আহি 2022তে আমি এখন সৰুকে দোকান খুলিছিলোঁ হেলমেটৰ বহুত মানুহ আমাৰ হৈ গ'ল দোকান অপেনিং ভাই দোকানখন কেনে লাগিছে দোকানখন বহুত বঢ়িয়া লাগিছে আৰু এনেকে চলি আছিল মোৰ 2022 আৰু সৌটো হৈছে এটা পিকনিক প্লেচ তাত বাছ টাছ লৈ আহিছে পিকনিক খাব দেখাই দিছোঁ জুম কৰি যদি জুম হয় তো দুটা ষ্টৰি থকা এইটো এটা ভিডিঅ' গম পাইছে এটাত মই অস্থি ভাব গৈ আছোঁ তেজপুৰৰ কলে ভৱনৰ দলকৰ সেইফালেৰে আৰু যিহৰ অস্থি ভাব গৈ আছোঁ 2022ত তাক দেখাই গৈ আৰু দোকানৰ পিছত তিনিচুকীয়া গৈছিলোঁ মটক বিহুত তিনিচুকীয়া আৰু এইটো এটা মোৰ খুবেই ভাল লগা ভিডিঅ' এজনী ছোৱালী যি মোক কৈছিল যে দিবলৈ একো এটা নহ'ল হয় মই গৈছিলোঁ চৰাইদেউ আৰু চৰাইদেউৰ এখন গাঁৱত এই ঘটনাটো পিছফালে পুখুৰী আছে Oh. ৱাও ঠিক আছে দা বাই
একো এটা দিবলৈ নহ'ল নালাগে কি লাগে মোক দিব আৰু এই ভিডিঅ'টোৰ পিছত এটা আৰু বহুত আচৰিত এপিক ভিডিঅ' বনাইছিলোঁ এখন সৰু দোকান আৰু এটা অদ্ভুত পৰিয়ালৰ কাহিনী যে এটা ফেমিলি কিন্তু একো নলয় চৰকাৰৰ পৰা আৰু তাৰপিছত দিছ ইজ পৰশুৰাম কুণ্ড গৈছিলোঁ পৰশুৰাম কুণ্ড আৰু তাৰপিছত 2022তে মই থাৰ কিনিছিলোঁ থাৰ মানে এটা জীৱনৰ সপোন পূৰণ কৰিছিলোঁ 2022তে প্ৰথমবাৰৰ কাৰণে এতিয়া ষ্টাৰ্ট কৰি আছো ষ্টাৰ্ট একবাৰ কৰিছিলোঁ তাতে এতিয়া মানে প্ৰথমবাৰৰ কাৰণে চলাম মাই গড কৃষ্ণ কৃষ্ণ চিট বেল্ট মেইন ৰ'ব 2022ৰ মই ভাল দিনকেইটাহে আপোনালোকক দেখাই আছোঁ ক'ত গাড়ী কিনা ক'ত ফুৰিব যোৱা বেয়া দিনো বহুত গৈছে বেয়া দিনকেইটা দেখুওৱা নাই কাৰণ বেয়া দিনত ফুৰি লাভ নাই বেয়া দিন গুচি গ'ল আৰু কেতিয়াবা বেয়া দিন আহিব আৰু গুচি যাব কিন্তু ভাল দিনকেইটা সদায় মনত ৰৈ যায় বেয়া দিন মানুহক আৰু কৈ থাকি দেখাই থাকি লাভ নাই সেইবাবে সদায় ভাল বস্তু পজিটিভ বস্তুখিনিয়ে মই দেখাব চেষ্টা কৰোঁ কিন্তু বেয়া দিনো আছিল বহুত আৰু এই থাৰখন কিনি উঠি ডিম্পু বৰুৱা চেনেলত মই এটা ভিডিঅ' বনাইছিলোঁ এইটো ডিম্পুজ ব্লগখিনিয়ে দেখাই আছোঁ মই বৰুৱাটো বহুত সেই ভিডিঅ' আছে যিহেতু সেইবিলাক ভিডিঅ' ঘৰৰ পৰা বনোৱা হয় পেলাই দেখা নাই এটা ভিডিঅ' বনাইছিলোঁ আৰু গাড়ী কিনি উঠি পিনে মই গৈছিলোঁ কেৰেলা হে দোস্ত মই ক'ত আছোঁ জানেনে একবাৰ গুগল মেপত চাই লওক ক'ত আছোঁ তাৰপিছত দেখাই আছোঁ তো এইখন চেন্নাইত দাদাৰ লগত চেন্নাইৰ পৰা গাড়ী লৈ পিনে কেৰেলা পণ্ডিচেৰী এইবিলাক ঠাই ফুৰিছিলোঁ আৰু এইখন হৈছে ৰাম সেতু ৰামে সেতু বনাই লংকালৈকে গৈছিল না সেই ৰাম সেতু মই আপোনালোকক দেখাইছিলোঁ যাবলৈ দম দি আছে বহুত মানুহে বোলে মৰিছেও কৈছে আৰু কেৰেলাৰ পৰা চেন্নাইৰ পৰা ঘূৰি আহিছিলোঁ কাৰণ অসমত বহুত বানপানী হৈছিল আমাৰ চতাৰলৈকে বানপানী আহিছিল তো মই 2-3 ঠাইবোৰত গৈ পিনে বানপানীৰ সাহাৰ্য দিছিলোঁ 2-1 পইচা যি পাৰোঁ এনেকৈ উঠাই মেলি পিনে নিজৰ পৰাও দিছিলোঁ এই অৱস্থা এই কৰিছিল 2022ত বানপানীয়ে আপোনাৰ মনত আছেনে মই ঘৰৰ ভিতৰত গৈ পিনে ঘৰৰ ভিতৰৰ পৰিস্থিতি চাওক পুৰা বালি 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 মানে এক ভৰিমান ইয়াত বালি সোমাইছে ভিতৰত ইয়াত পুৰা টিংপাতলৈকে পানী গৈছিল টিংপাত মানে ফেনখন পানীত পোৱা নাছিল চাগে তাৰপিছত বহুত ভিডিঅ' বনালোঁ সাঁতুৰি আছোঁ এলভিছ আলী হাজৰিকাদাৰ লগত গৈকটো বাইকো ডেৰা তাৰপিছত নতুন ঘৰত দিলীপ বহতদাই এবাৰ ছবি আঁকিছিল তাৰপিছত এইবিলাক আৰু থাৰৰ কিবা মডিফিকেশ্যন গেলা গৰমত কাজিৰঙা ইউনিভাৰ্চিটি গৈছিলোঁ শিল্পী শিখাৰ ঘৰত গৈছিলোঁ কেৰেলাৰ ভিডিঅ' দিছিলোঁ আৰু তাৰপিছত মোৰ নতুন থাৰখনৰ 2022তে এক্সিডেণ্টো হৈছিলে আৰু ৰাখি থৈ দিয়া গাড়ী আছিল সেইকাৰণে বেয়া লাগে জানা মই চলাই আছিলোঁ কিবা কৰি আছিলোঁ আৰু জানে ডেৰমাহ হোৱা নাই কিনা ভালকৈ ভিতৰত এইবিলাক মাল বাম্পাৰ চাম্পাৰ এনেকৈ লৈ আহিছোঁ ৰাস্তাৰ পৰা বুটলি আৰু এইফালে প্ৰেজেণ্ট চিটুৱেশ্যনত তেজপুৰত মই গৈয়ে আছোঁ দলং পোৱাই নাই আৰু এইফালে পিকনিক এই ডেন্স কৰিছে চাওঁগে এই নদীৰ পাৰত মানে ব্ৰহ্মপুত্ৰৰ পাৰত পিকনিক চলি আছে আৰু সেয়া পালোঁ দেই দলং আহি মাই গড কি মজা লাগে এই দলঙত তলেৰে আপুনি নাৱত যাব পাৰিব এইখন দলত এইটো টুৰ পেকেজ মানে ইয়াত আপুনি আহক আহি পালোঁ আমি কলীয়া ভমৰা নতুন দলং পুৰণি দলং বহুতে বাৰু নতুন দলংখনৰ ওপৰেৰে পাৰ হৈছে কিন্তু তলেৰে যোৱা নাছিল চাগে কোনেও মানে গৈছে যোৱা নাছিল বহুতে মই আহিলোঁ ৱাও বিউটি 2022টোৰ অস্থি ইয়াতে ভৰাই দিম আৰু 2023ত আপুনি নিশ্চয় এই নাওলৈ আহক এনেকৈ মজা লাগিব 250 টকাকৈ এটা লয় আৰু এইফালে 2022ৰ কাহিনীত থাৰৰ এক্সিডেণ্টৰ পিছত মই 30 লাখ টকাৰ পিকনিকৰ গাড়ীৰ ভিডিঅ' তাৰপিছত সেই ল'ৰাজন চকুৰেও নেদেখে কাণেৰেও নুশুনে বজি সেই বনাইছিল তাৰপিছত বুলবুল দাৰ ভিডিঅ' বনালোঁ হেপী বাৰ্থডে দিনা মই কঁঠাল কাটিলোঁ আৰু তাৰপিছত ইংলেণ্ড গ'লোঁ ইংলেণ্ড মাই গড ইংলেণ্ড গৈছিলোঁ মোৰ লগত কোন আছে চাওক এটা সৰু বাবু আৰু মই আছোঁ বৰ্তমান ইংলেণ্ডত বাবুহঁতৰ ঘৰত তো আজি ইংলেণ্ডৰ প্ৰথম ভিডিঅ'টো বাবুহঁতৰ ঘৰটোৱে দেখাওঁ যে কেনেকুৱানো ইংলেণ্ডত মানুহবিলাকৰ ঘৰ আছে তো এনেকৈ ইংলেণ্ডৰ বহুকেইটা ভিডিঅ' বনাইছিলোঁ ঘৰত দেখাৰ পৰা অক্সফৰ্ড ইউনিভাৰ্চিটিলৈকে সেইখন ট্ৰেইন যে দেখিছে তাত কোনো ড্ৰাইভাৰ চাইভাৰ নাথাকে এইখন মেট্ৰ' আৰু মেট্ৰ' ট্ৰেইন গোটেই টাউন ঘূৰে হয় মই এনেকৈ কেইদিনমান লণ্ডন দেখাইছিলোঁ আপোনালোকক লণ্ডনত ফুৰিছিলোঁ প্ৰীতিবাৰ লগত আৰু তাৰপিছত মই গৈছিলোঁ স্কটলেণ্ড আয়াৰলেণ্ড অক্সফৰ্ড ইউনিভাৰ্চিটি Do you want to study in Oxford in future? Yeah, I do. কৈছে যে বহুতে টান হয় অক্সফৰ্ডত চিট পোৱা কিন্তু যদি পায় নিশ্চয় পঢ়িব 2022তে এনেকৈ অক্সফৰ্ড ঘূৰি মই ভিডিঅ' বনাইছিলোঁ ইউনিভাৰ্চিটি ইয়াতে 45খন কলেজ একেলগে লগ লাগি আছে ইয়াতে হা বেলেগ বেলেগ কলেজ আছে আৰু প্ৰথমবাৰৰ কাৰণে বেলেগ এখন দেশৰ পৰা বেলেগ এখন দেশলৈকে ফ্লাইটত গৈছিলোঁ ইংলেণ্ডৰ পৰা আয়াৰলেণ্ডলৈকে অকলে স্কটলেণ্ড ফুৰিলোঁ আৰু বহুত কিবা কিবি ফুৰিলোঁ আৰু কিবা দেখা তাৰপিছত আমাৰ এইফালে যদি চাওঁ মই আহি পালোঁৱেই ইয়াতে বোলে ডলফিন ওলাই ৰিভাৰ ডলফিন তেজপুৰত ৱাও সোমাই আছোঁ ফাইনেলি নতুন দলংখনৰ তলত একদম আৰু
Wow, this is the gap. এতিয়া ইয়াতে এইটো অস্থি ভাৱ কিন্তু তাৰ পাছত এই 272 কৰোঁ ইংলেণ্ডত থাৰখন ভাল কৰিলোঁ ব্লু ফিল্ম চালোঁ নতুন গাড়ীৰ ভিডিঅ' বনালোঁ ৰাতি 2 বজাত ৰাতি গ'লোঁ আপাৰ আছাম তাৰপিছত আপাৰ আছামত এই বাখৰ বেগেৰা ঘৰৰ ভিডিঅ' MLA হোষ্টেল গ'লোঁ মই বিয়া পাতিলোঁ বিয়া পাতাৰ হাহাকাৰ লাগিল ইণ্ডিয়া ৰেডিশ্যন 27% লগত থাকিলোঁ দেৱপুৰৰ ভিডিঅ' বনালোঁ তাৰপিছত দুৰ্গা পূজা থাইলেণ্ডো গ'লোঁ পাৰ্টি নাই থাইলেণ্ডখন বম দেখোন কিমান ধুনীয়া চোৱা আপোনালোকৰ ঘৰৰ পৰা খাটিয়া দেখি ইয়াৰ পৰা মজা লাগিছে সেইকাৰণেতো এইটো জেগাত বনাইছে আকৌ এই বিল্ডিংটো চোৱা এখন নদী দেখিছে এই এনেকে আহি পেলাই এনেকে এইখন হৈছে কিবা চাফৰাবায়া ৰিভাৰ না কি আছিলে চাওফাৰায়া তো ৰিভাৰ সেইখন চাওফাৰায়া ফাফৰা ৰিভাৰ আৰু আমাৰ এইখন ব্ৰহ্মপুত্ৰ বিশাল লুইত আৰু লুইটৰ তলেৰে এনেকৈ আহিলোঁ তেজপুৰত ৱাও তেজপুৰ মানে সেই আৰু তো সেইফালে চাওক ইয়াত আপোনালোকে আহিব পাৰে আৰু এই মই এটা ডলফিনক এনেকে হাত কৰি আছো ডলফিন ইয়াৰ লগত সাঁতুৰিমো ইয়াত হয় 2022তে ডলফিনৰ লগতো মই সাঁতুৰিছিলোঁ বহুত ভাল পাইছিলে ভিডিঅ'টো এইটো ডলফিন ৱৰ্ল্ডৰ ইণ্টেলিজেণ্ট এটা মাছ এটা আৰু থাইলেণ্ডৰ পৰা আহি এইবিলাক ভিডিঅ' বনাইছিলোঁ দেৱালী বৰষুণ তাৰপিছত গিফ্ট পঠাইছিল কিবা মাজুলী গৈছিলোঁ ধুনীয়াকৈ সিহঁত ফেৰীত তাৰপিছত মাজুলীৰ ৰাস চালোঁ এখন অদ্ভুত বিচনা নলবাৰীৰ ৰাসত হেমামালিনীক লগ পালোঁ 2.2 মিলিয়ন ভিউ পুৰা ফেমাছ ভিডিঅ' আছিল এইটো এটা मैम आपको कैसा लगा यहाँ आके बहुत अच्छा लगा इतना बड़ा आपका सोचा था नहीं इतना बड़ा स्वागत होगा मालूम नहीं था সঁচাকৈ এইবাৰ নলবাৰীৰ ৰাস কিন্তু হিট আছিল আৰু তাৰপিছত আমাৰ নতুন পাকঘৰ বনালে জখিনি কৰিলোঁ তাৰপিছত আৰু বহুত তাৰপিছত ৱৰ্ল্ড কাপ পাহৰিছিলোঁ এই বছৰটোৰ শেষত গ'লোঁ ৱৰ্ল্ড কাপ চাব তো বেছি দীঘলীয়া নকৰোঁ আৰু ভিডিঅ'টো এনেকৈ কাটাৰত খেলা চাইছিলোঁ আৰু তাৰপিছত তাৰ পৰা আহি মায়ং গ'লোঁ ক'ৰবাত গ'লোঁ আৰু এনেকৈ মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ বিভিন্ন দেশ বিদেশ ঘূৰি ভাল ভিডিঅ' আপোনালোকক যাতে দেখাব পাৰোঁ ময়ো নিজেও এনজয় ল'ব পাৰোঁ তো হ'লোঁ এতিয়া 2023 ছাপোৰ্ট কৰি যাব কেতিয়াও নিৰাশ মানে পাৰামানি নকৰোঁ মই সদায় চেষ্টা কৰিম ভাল টপিকৰ ওপৰত ভিডিঅ' বনাব আৰু পুনৰ একবাৰ সকলোকে নতুন বছৰৰ শুভেচ্ছা দিলোঁ আৰু নতুন বছৰত আমাৰ এটা নতুন বিজনেছ এটা ষ্টাৰ্ট কৰি আছোঁ কিবা এটা ৱালপেপাৰ কিবা এটা আৰু পিছত কম দিয়ক নেক্সট ভিডিঅ'ত ৰখি থাকিব সেইটো সেই নতুন কি বিজনেছ মানে সেই সৰু আৰু কিবা ভাল বিজনেছ এটা দিয়ক